ব্লগটো আমি খাতাৰনাক ষ্টাইলত বনাম। আহক চাই থাকো। ব্লগ ইয়াৰ ঘৰক লৈ যাওঁ, ইয়াৰ গামোচা পিন্ধি ল'ব। ব্লগটো আমি খাতাৰনাক ষ্টাইলত বনাম। আহক চাই থাকো। When the night was closing in, I was alone and so afraid. Couldn't see the light. No. জংঘল বেছি হোৱা নাই, কাৰণ খৰালি মাতো গেছিহে, বেছি দিন হোৱাই নাই। সেই জংঘল শুকাই গৈছে, তথাপিতো আমি দেখা পাই আছো আৰু জংঘল বুলি। আহক, এই ৰহিত আছে পিছফালে, যাই আছো। আহক আহক যাই থাকো বলক। এয়া আমাৰ এইটো মেইন ৰাস্তাটো, ইয়াৰ পৰা দেখা পাইছোঁ হাইৱে। আমাৰ পাহাৰীয়া অঞ্চলৰ হাইৱে ৰাস্তা এইটো। এনেকৈ ফৌচকৈ আহি ভৌচকৈ যায়, সেনেকৈ মোৰ ঘৰত সোমাব পাৰি এনেকৈ। গাঁটা এটা পাইছোঁ, এই গাঁটাটোত বৰ ৰিক্স। আহিছোঁ আহিলোঁ। আস্তে আস্তে ধীরে ধীরে সে বাহত তলে তলে আহা হু। খাতাৰনাক জংঘলৰ মাজত আছোঁ, খাতাৰনাক। এয়া আমাৰ পাহাৰীয়া অঞ্চলতো, এয়া বাৰীৰ পিছফাল, মানে কুলহঁতৰ বাৰীৰ পিছফাল পালোঁ। এতিয়া যাই আছোঁ আমি জংঘলৰ মাজত। এনেই আহিছোঁ আৰু ফুৰিব, চালোঁ আৰু জংঘলত কি কি পায়। চ' একো নাপালোঁ, এনেই আহিলোঁ, এনেই অলপ ভিডিঅ' বনাই কেনে আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। Hastasıyız dede.